हेलो गाइस, तो मैं आज रेसिपी भिडिओ बनाबले लैसु। तो रेसिपिटोर नाम होइसे अंडा ग्रेवी। अंडा ग्रेवी एटु ग्रेवी स्टाइल हबो। एटु धनिया আছে, অকমান ধনিয়া লৈছো। এটু ডিম আৰু আলু বইল কৰি লৈছো। তাৰপিছত এটু আদা আৰু নহৰু পেষ্ট বনাই থৈছো অকমান। তাৰপিছত এইটো হৈছে পিয়াজ আৰু এটু কেঁচা জলকীয়া কাটি থৈছো আৰু এটু বিলাহী। কেনেকা বনাম মই এতিয়া চাই থাকিব আপোনালোকে। আৰু লগত আছে এইটো মছলা, এইটো নতুন মছলা এটা আনিছো। চাই লওক, এইটো মছলা মিক্স কৰি মিক্সিং মেচৰ মছলা হয়। তো চাই থাকক ভিডিঅ'টো, কি মই কেনেকৈ বনাম, চব্জিটো কেনেকৈ হ'ব। এইটো দেখিছে আদা আৰু মছলা, নতুন মছলা কৰিছিলোঁ। নতুন মছলাটো এইটো পেকেটটো কৰিছোঁ মই। এইটো চব, এইটো আদা আৰু নহৰু পেষ্ট বনাই থৈছিলোঁ, ইয়াত অকণমান দিছোঁ। চাব পাৰে বেছি দিয়া নাই, অকণমান দিছোঁ। আৰু অকণমান পানী ঢালি থৈছোঁ, পানী ঢালি থৈছোঁ, অকণমান পানী দি দিছোঁ। পানী ঢালি থৈ দিছোঁ। তো মই গেছটো জ্বলালোঁ। এতিয়া কেৰাহী বহাই দিলোঁ। অলপ গৰম হ'বলৈ টাইম লাগিব এতিয়া। সো গাইজ, তো এতিয়া গৰম হৈ গ'ল। এয়া এইফালে গাখীৰ বহাই থৈ দিছে। এইটো মই ৰিফাইন অইল নে কি অইল নাজানো, এইটো দিম এতিয়া। এইটো তেল ইমানটো দি দিলোঁ মই, আৰু অকণমান দি দিম। বছ ইমানটো দি দিলোঁ। এতিয়া চাই থাকোঁ। তো দেখিছে ইয়াত তেল গৰম হৈ গ'ল। তো প্ৰথমতে মই এই আন্দা 4টা ডিম দি দিওঁ। ইয়াত ফ্ৰাই হৈ আছে। অকণমান গেছটো দিছোঁ, অকণমান কমাই দিছোঁ। তো বন্ধুসকল দেখিছে ইয়াত ডিম অলপ ফ্ৰাই হৈ গ'ল। অকণমান ফ্ৰাই কৰি মই এইটো নমাই দিম। এইটো নমাই দিলোঁ মই। আৰু মই এতিয়া দিম এই বিলাহীকেইটা। তেলত দিম যে বিলাহীকেইটা তেলত দি ফ্ৰাই কৰি দিম। দেখিব পাৰিছে আপোনালোকে, বিলাহীটো ফ্ৰাই হৈ গ'ল। বিলাহীটো ফ্ৰাই হৈ গ'ল, মই এইটো নমাই ল'ম। বিলাহীটো ফ্ৰাই কৰি নমাই দিলোঁ। তাৰপিছত মই দিম এতিয়া অকণমান তেল, অকণমান কমি গ'ল। এই তেল অকণমান তেল দি দিম মই। অকণমান তেল দি দিলোঁ। অকণমান তেল দিয়ে কাটি থোৱা
দেখিছা কাটিছোঁ পিঁয়াজ আৰু জলকীয়া দি লৰাই লওঁ। So finally বন্ধুসকল এই আমাৰ ডিম আৰু আলু দি দিলোঁ। দেখিছে মই নিমখ দিছোঁ ইমানটোমান, বেছি দিয়া নাই, নিমখ ইমানটোমান দিছোঁ। হালধি দিছোঁ। লৰাম চ' এতিয়া মই কেতিয়াবা উঠাম। কেনেকুৱা হৈছে যোনটো মই এতিয়া এইটো পেষ্ট বনাই থৈছিলোঁ, লগতে মিক্সিং কৰি থৈছিলোঁ মছলা, এইটো মই দি দিছোঁ। এতিয়া মছলাটো মই দি দিলোঁ আৰু অকণমান পানী দি দিব লাগিব, পানী অকণ মিক্স কৰি আৰু দি দিওঁ। মই কৰিলোঁ ইয়াত থকা যোনবোৰ আলু আছিলে সেই আলুবোৰক অকণমান ভাঙি দিব লাগিব, এতিয়া অকণমান গ্ৰেভি হ'ব। যোনবোৰ আলু দেখিছে আপোনালোকে অকণমান ভাঙি দিব লাগিব, এনেকৈ কৰি কৰি ৰেডি হৈ গ'ল চব গ্ৰেভি, আৰু অকণমান দিব লাগিব। আৰু এতিয়া চ' ফাইনেলি ৰেডি হ'বলৈ আৰম্ভ হৈছে। অ' মাই গড, কি হৈছে? এতিয়া হৈ গ'ল ৰেডি। এইটো চব এইটো যোনটো মই এতিয়া ফ্ৰাই কৰি থৈছিলোঁ, এই দেখিছে টমাটৰ ফ্ৰাই, এইটো মই দি দিওঁ ইয়াত। এতিয়া বঢ়িয়াকৈ দি দিলোঁ, বঢ়িয়াকৈ। এই ধনিয়াখিনি কাটি থৈছে, এই ধনিয়াকেইটাও দি দিম, অলপ পিছত দি দিম আৰু অকণমান লৰাই লওঁ। আপোনালোকে দেখিয়ে গম পাইছে কেনেকুৱা হৈছে গ্ৰেভি, দেখিলে গম পাব আপোনালোকে কেনেকুৱা টেষ্টি হ'ব খাবলৈ। হৈ গ'ল চব মেন। এইটো এতিয়া ধনিয়াকেইটা দি দিওঁ, মই ধনিয়াকেইটা গোটেই দি দিলোঁ। ধনিয়াকেইটা দি দিলোঁ, মজা স্মেল এটা ওলাইছে, মছলা স্মেল ওলাইছে নেকি? এইটো চব আপোনালোকে চালেই গম পাব যে কেনেকুৱা লাগিব খাবলৈ। দিলোঁ, বিলাহী দিলোঁ। চ' বন্ধুসকল অকণমান দেৰি কাৰণে ঢাকি থৈ দিওঁ, ফাইনেলটো দেখুৱাই দিওঁ আপোনাক কেনেকুৱা হৈছে।
ভিডিঅ'টো স্কিপ নকৰিব, ফাইনেলটো চাই ল'ব কেনেকুৱা হয়। অকণমান দেৰি কাৰণে মই এতিয়া ঢাকি থৈ দিলোঁ আৰু গেছৰ পাৱাৰটো অকণমান কমাই দিলোঁ, কাৰণ শুকাই যাব। ফাইনেলি গ্ৰেভি হৈ গ'ল।